হে গাইজ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান আছোঁ মই ডিব্ৰুগড় আদিত্য মেডিকেলৰ ফ্ৰণ্টত। আপোনাৰ আদিত্য মেডিকেল। এতিয়া মই মেডিকেল আহিছিলোঁ, লগৰ এজনক গা অসুখ, গতিকে ঠিক আছে ব'লক, মেডিকেলতো গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক কি হয় কি নহয়। ঠিক আছে বাৰু ব'লক। এই বহুত দিনৰ মূৰত মোৰ বন্ধু এজন লগ পালোঁ। গোৱাত একেলগে আছিলোঁ আৰু আমি। এওঁৰ ঘৰ হৈছে শিৱসাগৰত, মোৰ লখিমপুৰত। আজি ডিব্ৰুগড়ত লগ কৰিবলৈ আহিলোঁ, ভাল লাগিলে। একদিন যাব লাগিব দেই। ঠিক আছে, ঠিক আছে। বহুত একদম খাচ, মানে একদম নিজৰ ভাই ককাই লিখীয়া। আৰু এইটো মহা পাগল এইটো। মই বাৰু পাগলে জানে। আৰু ঠিক আছে, গৈ আছোঁ। পদুমণি এটা কাৰণে ভাল হ'ল, এতিয়া লাইট চাইট জ্বলাই দিলে। আগতে বহুত জংঘল আছিলে ইয়াত। পদুমণি থান পাই গ'লোঁ, মা পদুমণি থান। গা ধোৱা নাই, হয় গা ধুই আহিব লাগে।
ইমান দূৰৰ পৰা আহিছা, কি তুমি গা ধুই অহা নাই? গা ধুবলৈ সময় নাপালোঁ। কি কৰিলা ৰাতিপুৱাৰ পৰা? তুমিতো ঘূৰিয়ে ফুৰিলা। গোটেই লগৰজনী বস্তুখিনি দিলোঁগৈ, গৈ তাই ভাত চাত বনাই দিলে, বস্তুখিনি দি থৈ আহিছোঁ। তুমিতো হোটেলৰ গাটো ধুই আহিব পাৰা, আমিতো ধুনীয়াকৈ ধুই আহিছোঁ। মোৰ সময় নহ'ল। আচ্ছা বাকীবোৰ মেনেজ কৰি থাকোঁতে। আচ্ছা মেনেজিং ডাইৰেক্টৰ, হয় নাই? মেনেজিং ডাইৰেক্টৰ।